যে আপোনালোকে যেতিয়া ভোট দিবলৈ যাব কেনেকৈ সাজু হৈ যাব ইভিএম মেচিন আপোনালোকে কেনে ধৰণৰ ব্যৱহাৰ কৰিব মূলতঃ ভিভিপেট কি সেই বিষয়ে কথা পাতিম কিন্তু প্ৰথম কথাটো হ'ল যে এবাৰ যে নিৰ্বাচন হ'ব আপোনালোকে শংকামুক্ত ভয়মুক্ত মুকলি মনেৰে আৰু সুৰক্ষিতভাৱে আপোনালোকে ভোট দিবলৈ যাব পাৰিব আৰু এই বিষয়সমূহ আলোচনা কৰিবৰ কাৰণে মোৰ লগত দুগৰাকী বিশেষ ব্যক্তি আছে প্ৰথমগৰাকী ব্যক্তি পুলক পাটগিৰি তেখেতে আমাৰ মাজত আছে আৰু নিৰ্বাচনী বিষয়ে তেখেতে জুটিয়া নিৰ্বাচনী বিষয়ে তেখেতক স্বাগতম জনাইছো আৰু আছে সুমধুৰ ৰয় তেখেতে আমাক বুজাই দিব ইভিএমটো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে ভোটাৰ হিচাপে আমি কোনখিনি জেগাত অসুবিধা পাওঁ আৰু অসুবিধা পালে আমাক কাৰ সহায় ল'ব লাগিব বা তেখেতে ভোটাৰ মেচিনটোত কেনে ধৰণৰ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে জনাই দিব আৰু ভোট দিবলৈ আপুনি গৈ প্ৰকৃততে আপুনি কাক ভোট দিলে আৰু আপোনাৰ ভোটটো সঠিক জেগাত পৰিলে নপৰিল ভিভিপেটে আপোনাক দেখুৱাই দিব সেই কথা সুমধুৰে আমাক প্ৰথমে বুজাই দিব প্ৰথমে মই পুলক পাটগিৰিৰ লগত কথা পাতিব খুজিছো আপোনাক স্বাগতম জনাইছো নমস্কাৰ হয় আপুনি যেহেতু নিৰ্বাচনী বিষয়া আৰু আপুনি নিৰ্বাচনী বিষয়া হিচাপে আমাৰ নিৰ্বাচন আয়োগ কেনেকৈ সাজু হৈছে প্ৰথমে অকণ জনাব নেকি নিৰ্বাচন আয়োগে এইবাৰ আমাৰ 4খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল তাত মানে নিৰ্বাচন ঘোষণা কৰিছে নিৰ্বাচনৰ দিন ইতিমধ্যে প্ৰেছ নোট যোগে আমাৰ ভাৰতৰ নিৰ্বাচনী আয়োগে দিছে আমাৰ অসমতো তেনেকৈ আমাৰ যিখিনি নটিফিকেশ্যন হৈছে আমাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব 27 তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব 1 এপ্ৰিলত আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব আমাৰ 6 এপ্ৰিলত আৰু এই বিষয়ত আমাৰ যিখিনি আমি প্ৰিপাৰেটৰী ৱৰ্কছ কৰিব লাগে আমি পূৰ্ণোদ্যমে কৰি আছোঁ আৰু মোটামুটিভাৱে গোটেই প্ৰিপাৰেটৰী ৱৰ্কছ আমাৰ সমাপ্ত হৈছে এতিয়া আমাৰ যিখিনি ষ্টেটুটৰী ৱৰ্কছ এইখিনি আমাৰ কণ্টিনিউৱাছলি চলি আছে হয় পুলক পাটগিৰি ডেঙৰা আপোনাক ধন্যবাদ জনাইছোঁ যে আমাৰ এতিয়া আমি আগতে সকলোৱে বেলট পেপাৰ যোগেদি বেলট বক্সত আমি ভোট দিছিলোঁ আৰু সেই প্ৰক্ৰিয়াটো এটা দীঘলীয়া প্ৰক্ৰিয়া খুব অৰ্থব্যয় হয় সুৰক্ষিত নহয় এনে ধৰণৰ কথা বতৰাৰ পিছত শেহতীয়াকৈ আমি ইভিএম মেচিনত আমি ভোট দিওঁ এই ইভিএম মেচিনত ভোট দিবলৈ যেতিয়া আমি যাম তেতিয়াহ'লে কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ হয় নেকি যে ইভিএমে শুদ্ধ কাম কৰিছে নকৰিছে এই ধৰণৰ আশংকা কিবা থকাটো যে মানুহ থাকে সেইটো থকাটো উচিত নে অনুচিত একেবাৰে অনুচিত মই যেহেতুকে এই প্ৰশ্নটো অৱতাৰণা হৈছে মই আপোনাক মানে ইভিএমৰ এটা হিষ্ট্ৰী আছে আমি ইভিএম প্ৰথম মানে আমাৰ ব্যৱহাৰ হৈছিল 1982 হয় কেৰেলাৰ পুৰুৰ বুলি এটা কনষ্টিটুৱেঞ্চি আছে তাত প্ৰথম ব্যৱহাৰ হৈছিল হয় তাৰ পিছত কিছুমান আইনগত বাধাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত আমাৰ এমেণ্ডমেণ্ট কৰিব লগা হৈছে আমাৰ মানে যিটো কণ্ডাক্ট অফ ইলেকশ্যন ৰুল তেনেকৈ এমেণ্ডমেণ্ট কৰাৰ পাছত এতিয়া আমি পূৰ্ণোদ্যমে আমাৰ গোটেই ৰাষ্ট্ৰতে ইভিএম আৰু ভিভিপেট এতিয়া আমি প্ৰত্যেক ইলেকশ্যনতে ব্যৱহাৰ কৰোঁ তাৰোপৰি ইভিএমৰ যি কথা এই কথাখিনি অলপ মানে কিয় ক'ব লাগে মানে ৰাইজে জানিব লাগে ইভিএম আমি কেনেকৈ ইলেকশ্যনৰ কামত ব্যৱহাৰ কৰোঁ আমাৰ যেতিয়া ইভিএম আমি ব্যৱহাৰ কৰোঁ ব্যৱহাৰ কৰাৰ আগতে আমাৰ দুমাহ আগতে আমি এফএলচি মানে ফাৰ্ষ্ট লেভেল চেকিং বুলি আমাৰ এটা প্ৰচেছ আছে সেই ফাৰ্ষ্ট লেভেল চেকিং প্ৰচেছৰ দ্বাৰা আমি গোটেই ইভিএমখিনি আমি পিয়ৰ কৰি লওঁ এনেকৈ যে ইভিএমখিনি আমাৰ ইঞ্জিনিয়াৰ আমাৰ যিটো আমাৰ ইয়াতে আমাৰ ECIL ইলেক্ট্ৰনিক কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড আমাৰ ECILৰ ইভিএমখিনি ইউজ হয় আৰু এইটো আমাৰ M3 ইভিএম তেখেতসকলক আমি কওঁ যে আমাৰ এফএলচি কৰিব লাগে আমাৰ যিখিনি মেচিন আছে আৰু ৰিকুৱাৰ্ড নাম্বাৰ অফ মেচিন আমাৰ যিখিনি থাকে সেইখিনি আমি ফাৰ্ষ্ট লেভেল চেকিঙৰ দ্বাৰা প্ৰতিটো মানে আপোনাৰ মানে কম্পাৰ্টমেণ্ট আমি চেক কৰোঁ প্ৰতিটো কম্পাৰ্টমেণ্ট চেক কৰি ইভিএমটো আমি প্ৰতিটো মানে কি বাটনতে আমি ভোট দি চাওঁ ইভিএমৰ লগত আমি মানে কি কৰোঁ মানে ভিভিপেট কানেক্ট কৰি আমি চাওঁ যে মানে কি হয় আমি যেতিয়া বেলট ইউনিটত ভোট দিম সেই ভোটটো যাক ভোট দিছোঁ সেই প্ৰাৰ্থীজনৰ এগেইনষ্টত গৈছে নে যোৱা নাই সেইটো চোৱাৰ সুবিধা নাথাকে আৰু তাৰপিছত আমি গোটেইখিনি চেক কৰোঁ চেক কৰাৰ পাছত সেই ইভিএমটো যদি প্ৰপাৰলি ফাংচন কৰে তেতিয়া সেই ইভিএমটো আমি ব্যৱহাৰৰ উপযুক্ত বুলি কৈ আমি মানে
আমাক তাকে ষ্ট'ৰ ৰুম আমাৰ আছে, আমাৰ যিটো ৱেৰ হাউচ, আমি ৱেৰ হাউচত বা ষ্ট্ৰং ৰুমত আমি এইটো ৰাখি থৈ দিওঁ। হয় পাটগুৰি ডাঙৰীয়া ধন্যবাদ। আমাৰ লগত যিহেতু সুমধুৰ ৰয় আছে, তেখেতে আমাক বুজাব, কিন্তু তেখেতৰ ওচৰলৈ আমি যাম। কিন্তু তাৰ পূৰ্বে পাটগুৰি ডাঙৰীয়া, যে এনেকুৱা ধৰণৰ কথা অভিযোগ এটা আহে যে যেতিয়া ভোটাৰসকল ভোট দিবলৈ যায়, ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়া তাৰ পৰা কোৱা হয় যে EVM মেচিনটো বেয়া হৈছে, গতিকে আপোনালোক অলপ সময় অপেক্ষা কৰিব লাগিব। এই EVM মেচিন বেয়া হ'বৰ কাৰণে মানুহে দীঘলীয়া শাৰী পাতি বহুত সময় ৰখি থাকিব লগা হয় কেতিয়াবা। গতিকে আপোনালোকৰ অতিৰিক্ত EVM মেচিন লগত থাকে নে নাথাকে? আমাৰ যেতিয়া আমি EVM মেচিন আমি প্ৰিপেয়াৰ কৰোঁ, আমি প্ৰতিটো পলিং ষ্টেচনৰ কাৰণে এটা কণ্ট্ৰল ইউনিট, EVMত দুটা ইউনিট থাকে, এটা কণ্ট্ৰল ইউনিট, এটা বেলট ইউনিট, আৰু তাৰে লগতে এজন থাকে আমাৰ ভিভিপেটৰ ভোটাৰ ভিভিপেট পেপাৰ অডিট ট্ৰেইল। এই গোটেইখিনি আমাৰ এটা এটা পলিং ষ্টেচনত থকাৰ উপৰিও মিনিমাম আমাৰ 20% EVM আমাৰ ৰিজাৰ্ভত থাকে। আৰু সেই ৰিজাৰ্ভ EVMখিনি আমাৰ যেতিয়া মানে ভোটৰ লগত মানে ভোটদানৰ লগত জড়িত আমাৰ কিছুমান বিষয়া থাকে, ছেক্টৰ অফিচাৰ, জ'নেল অফিচাৰ, আৰু এই ছেক্টৰ অফিচাৰ, জ'নেল অফিচাৰবিলাকৰ লগত আমি EVMবিলাক আমি এক্সট্ৰাকৈ ৰাখি থৈ দিওঁ উইথ ছিকিউৰিটি। আৰু EVMৰ বহুত প্ৰট'কল, উইদাউট ছিকিউৰিটি EVM অলপো মুভমেণ্ট কৰিব নোৱাৰি। ইভিন ছেক্টৰ অফিচাৰে যিটো মেচিন মানে তেখেতৰ লগত থাকিব, সেই গাড়ীখনত আমি GPS মানে ফিট কৰি কণ্ট্ৰল ৰুমৰ পৰা সেই GPSৰ থ্ৰুদি তেখেতৰ লোকেশ্যন আমি চাই থাকোঁ, ক'লৈ গৈছে গাড়ীখন, ক'লৈ গৈছে, তেখেতে ক'ত আছে, সেই এৰিয়াত তেখেত আছেনে নাই। হয়, এই কথাখিনি কিন্তু আমাৰ সাধাৰণ ভোটাৰে নাজানে। আপুনি কৈ খুব ভাল কথা হৈছে যে সকলো যে মানুহে আপোনালোকে কণ্ট্ৰল কৰি থাকে, চাই থাকে। ইভিন তেখেতে যদি ক'ৰবাত অলপ মানে সেই এৰিয়াৰ পৰা গৈছে, ইমিডিয়েটলি আমি কণ্ট্ৰল ৰুমৰ ফোন কৰি আপুনি ক'ত আছে। তাৰোপৰি এতিয়া যিহেতুকে EVM এইটো মেচিন, যিহেতুকে মেচিন আমাৰ যিকোনো মেচিনে আমাৰ বেয়া হ'ব পাৰে, যদি মানে কি মেচিন বেয়া হয় ইমিডিয়েটলি তাক আমি ৰিপ্লেচ কৰি দিওঁ। বহুত ধন্যবাদ সুমধুৰ। এতিয়া আমি আপোনাৰ ওচৰলৈ গৈছোঁ যে আমি এজন ভোটাৰে, সাধাৰণ ভোটাৰ এজনে যেতিয়া প্ৰথমবাৰৰ কাৰণে EVM তেখেতে ব্যৱহাৰ কৰিবলৈ যাব, এনেইতো ধৰক অসমত কেইবাবছৰ ধৰি EVMত ব্যৱহাৰ হৈ আছে, ভোট দি আছে, নতুন ভোটাৰ এজন যেতিয়া যাব কেনেকৈ ভোট দিব আপুনি অকণমান দেখুৱাই দিব নেকি? হয়, নিশ্চয়। ভোটাৰসকল যেতিয়া ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হয়, তেওঁলোকৰ পৰিচয় দেখুৱাব লাগিব, আৰু ফাৰ্ষ্ট পলিং অফিচাৰে পৰিচয় নিশ্চিত কৰাৰ পিছত ছেকেণ্ড পলিং অফিচাৰগৰাকীয়ে তেখেতৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত চিয়াঁহীৰ দাগ দিব, আৰু লগতে তেওঁৰ পৰা চহী বা টিপ চহী লোৱা হ'ব। তাৰে লগতে দ্বিতীয়জন পলিং অফিচাৰে তেওঁক এখন ভোটাৰ শ্লিপ দিব। ইয়াৰে পিছত ভোটাৰজন তেখেত তৃতীয়জন পলিং অফিচাৰ কাষলৈ যাব, যিজনৰ ওচৰত এই কণ্ট্ৰল ইউনিটটো থাকিব। তৃতীয়জন পলিং অফিচাৰে তেখেতৰ পৰা ভোটাৰ শ্লিপখন ল'ব, তেখেতৰ চিয়াহী নিশ্চিত কৰিব, আৰু তাৰ পিছত বেলট বুটামটো টিপি দিব। মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ এই EVM মেচিনটো চলোৱা হয়। তৃতীয়জন পলিং অফিচাৰে বেলট বুটামটো টিপি দিয়াৰ লগে লগে ভোটিং কম্পাৰ্টমেণ্টত ভোটাৰগৰাকীয়ে এই বেলট ইউনিটটোত এটা সেউজীয়া পোহৰ দেখা পাব, যাৰ কাষত ৰেডি বুলি লিখা থাকিব। তাৰমানে এই বেলট ইউনিটটো সাজু হৈছে ভোট গ্ৰহণৰ বাবে। বেলট ইউনিটৰ কাষতে থাকিব এটা VVPAT মেচিন। এই VVPAT মেচিনত ভোটাৰগৰাকীয়ে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ লগে লগে এখন স্লিপ দেখা পাব। এই খিৰিকীখনেৰে VVPAT মেচিনটোৰ স্লিপখন 7 ছেকেণ্ডৰ বাবে ৰৈ থাকিব, ভোটাৰে নিজ চকুৰে নিশ্চিত কৰাৰ বাবে। স্লিপখনত তেওঁ নিজৰ প্ৰাৰ্থীৰ নাম, চিৰিয়েল নম্বৰ বা চিন দেখা পাব, আৰু 7 ছেকেণ্ডৰ পিছতেই এই স্লিপখন কাট খাই এই VVPAT মেচিনৰ কম্পাৰ্টমেণ্টটো বা স্লিপ ড্ৰপ বক্সত জমা হৈ যাব, আৰু তাৰে পিছতে এটা বিপ চাউণ্ড শুনিব, যাৰ দ্বাৰা আমি নিশ্চিত কৰিব পাৰিম যে ভোট গ্ৰহণ হৈ গৈছে। ভোটাৰসকলে মনত ৰাখে যেন ভোট দিয়াৰ সময়ত তেওঁলোকক হেণ্ড গ্ল'ভছ দিয়া হ'ব এখন হাতৰ বাবে, আৰু তেওঁলোকে এই গ্ল'ভছ পৰিধান কৰিহে ভোটৰ কাৰণে আগবাঢ়ে। হয় সুমধুৰ, আপুনি গোটেই কথাখিনি খুব ধুনীয়াকৈ ইতিমধ্যে বুজাই দিছে। মোৰ আচলতে সুধিব লগা আপোনাক একোৱেই নাই, তথাপিতো সাধাৰণ এজন ভোটাৰ হিচাপে মই আপোনাক সুধিছোঁ যে মই কাক ভোট দিলোঁ সেই কথাটো আপুনি VVPATত মই জানিব পাৰিম। গতিকে আপোনালোকে মোক কৈ দিব যে ভোট দিয়াৰ সময়ত যে এইটো চাই লওক আপুনি মোক ভোট দিছে নে মই নিজে চাবলৈ যাব লাগিব যে ভোটটো মই প্ৰকৃততে শুদ্ধকৈ দিলোঁ নে নিদিলোঁ। ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত
সম্পূৰ্ণ গোপনীয়তা বজাই ৰাখিব লাগিব আৰু সেইবাবে কম্পাৰ্টমেণ্টৰ ভিতৰত কোনো এজন নিৰ্বাচনী বিষয়া সোমাব নোৱাৰিব কেৱল ভোটাৰজনৰে অধিকাৰ থাকিব তেওঁক সেই অধিকাৰ দিয়া হৈছে নিশ্চিত কৰাৰ বাবে যে তেওঁ যিজন প্ৰাৰ্থীক ভোট দিছে তেখেতে ভোট পাইছে নে নাই আৰু সেইটো তেওঁ সেই কাগজৰ স্লিপখনত দেখা পাব নিজে দেখা পাব 7 ছেকেণ্ডৰ বাবে সময় দিয়া হ'ব তেওঁ তাতকৈ চাই নিজে সন্তুষ্টি লাভ কৰিব তাৰ মানে পাৰিব আমাৰ ভোটাৰজনে ভোটটো দি উঠি পেলাই হয়। ভিভিপেট মেচিনটোৰ ওচৰলৈ যেতিয়া যাব হয়। তেওঁ 7 ছেকেণ্ডৰ ভিতৰত তেওঁ কাক ভোট দিলে সেই বস্তুটো দেখিবলৈ পাব হয় 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 আপোনাক বহুত ধন্যবাদ আৰু আপুনি গ্লোভছ দেখালে আমাক যে হয়। গ্লোভছ পিন্ধি পেলাই আমি ইভিএমটো বা ভোটিং মেচিনটোত আমি প্ৰেছ কৰিম বা আমি হয়। হেঁচা প্ৰয়োগ কৰিম হয়। যোনটো চিহ্নত আমি ভোট দিবলৈ যাম হয়। এই ব্যৱস্থাটো কোভিডৰ কাৰণে কৰিছে নেকি হয় কোভিডৰ বাবে এই ব্যৱস্থা কৰা হৈছে গ্লোভছৰ লগতে প্ৰতিগৰাকী ভোটাৰক আমি মনত পেলাই দিব বিচাৰিছোঁ তেওঁলোকে যেন মাস্ক পৰিধান কৰিবলৈ নাপাহৰে আৰু চেনিটাইজাৰৰো ব্যৱস্থা কৰা হ'ব পুলিং বিষয়াসকলৰ টেবুলতেই চেনিটাইজাৰ ৰখা হ'ব গতিকে সেইলৈ তেওঁলোকে যেন চিন্তা নকৰে কেৱল গ্লাভছ পৰিধান কৰিবলৈ নাপাহৰে যেন বুটামটো টিপাৰ সময়ত হয় আমাৰ প্ৰিয় দৰ্শকসকলে যিসকলে চাই আছে আমাৰ অনুষ্ঠান তেওঁলোকে আৰু তেওঁলোকৰ যিসকল ভোট দিবলৈ যোৱা তেখেতসকলৰ আত্মীয় আছে বা সহযোগী আছে তেখেতসকলক এইকেইটা কথা ক'বই যে আপোনালোকে ভোট দিবলৈ আহোঁতে মাস্ক কিন্তু পৰিধান কৰি আহিব লাগিব আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব সমদূৰ আমি আপোনাৰ লগত পুনৰ কথা পাতিম এইখিনি কথা আমাক জনোৱাৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যুটীয়া নিৰ্বাচনী বিষয়া পুলক পাটগিৰিৰ ওচৰলৈ পুনৰ আহিছোঁ পাটগিৰি ডাঙৰীয়া ভোটাৰসকলে সাধাৰণতে যেতিয়া ভোট দিবলৈ যাব তেতিয়া নিজৰ এজন পচন্দৰ প্ৰাৰ্থীৰ বিষয়ে তেওঁ মনতে প্ৰথমেই ঠিক কৰি লয় যে আমি অমুকক ভোট দিবলৈ যাম অমুক চিহ্নত আমি ভোট দিবলৈ যাম আৰু ভোট দিবলৈ যোৱাটো আমাৰ সকলোৰে অধিকাৰেই নহয় দায়বদ্ধ নাগৰিক হিচাপে আমি সকলোৱে ভোট দিবলৈ যাব লাগিব কিন্তু পাটগিৰি ডাঙৰীয়া এনেকুৱা কিছুমানো অৱস্থা হয় ভোটাৰৰ যে তেওঁ এটা মানসিক দ্বন্দ্বত ভোগে যে কাক ভোট দিব তেওঁ ভোট দি শুদ্ধ কাম কৰিলে নে নকৰে সেইসকল ভোটাৰৰ কাৰণে আমাৰ ভাৰতীয় গণতন্ত্ৰত বা আপোনালোকৰ যিটো ইভিএম আনিছে ভোটৰ মেচিনটো তাত কিবা ব্যৱস্থা আছে নেকি নিশ্চয় আছে আমি এটা ইভিএম মেচিনত অৰ্থাৎ আমাৰ যিটো বেলট ইউনিটত আমি 16জন কেণ্ডিডেট আমি সেট কৰিব পাৰোঁ 16জন কেণ্ডিডেটৰ ভিতৰত তাৰ এটা কেণ্ডিডেটৰ এটা বাটনৰ কাৰণে আমি নোটা নান অফ দ্য এবভ আমি নোটা বুলি এটা মানে আমাৰ অপশ্যন আছে গতিকে নোটা বুলি অপশ্যনৰ দ্বাৰা তেখেতে যদি কোনো এজন পচন্দৰ প্ৰাৰ্থী নাই তেতিয়া তেখেতে নোটাত ভোটদান কৰিব পাৰে আৰু আপুনি 16জনৰ কথা যদি ক'লে যদি কোনোবা এটা সমষ্টিত 16জনতকৈ প্ৰাৰ্থী বেছি হয় তেতিয়া কেনে ব্যৱস্থা আছে আমাৰ যদি আমাৰ মানে 16জন বা তাতকৈ বেছি প্ৰাৰ্থী হয় যেনে আমি 15জন আমাৰ প্ৰাৰ্থী এজন নোটা গতিকে তেতিয়া আমি দুটা বেলট ইউনিট আমি মানে ব্যৱহাৰ কৰিম তেনেকৈ এতিয়া আমাৰ যিটো মেচিন আমি অসমত ব্যৱহাৰ কৰি আছোঁ সেইটো হ'ল আমাৰ M3 EVM এণ্ড M3 ভিভিপেট আৰু M3 EVM আৰু ভিভিপেটৰ যোগেৰে আমি একেলগে 24টা বেলট ইউনিট আমি মানে কি হয় সংযোগ কৰিব পাৰোঁ আৰু 384 জন ইনক্লুডিং নোটা আমি 384 কেণ্ডিডেট আমি মানে কি কৰিব পাৰোঁ এটা মানে কণ্ট্ৰল ইউনিটৰ লগত কানেক্ট কৰি ভোট দিয়াব পাৰোঁ হয় যে এতিয়া এনেকুৱা ধৰণৰ কথা ভোটাৰ এজনে গৈ দেখিলে যে তেওঁ যিটো তেওঁৰ চিহ্নত ভোট দিব খুজিছে সেই চিহ্নটো তাতে নাই বা দেখিলে যে এনেকুৱাও হয় কিছু ভোটাৰৰ যে কেতিয়াবা যিটো চিহ্ন আগত থাকিব লাগিছিলে কোনোবা এটা চিহ্ন পিছত থাকিলে তেওঁ যাক ভোট দিম গৈছিলে সেই চিহ্নটো বিচাৰি পোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছে গতিকে এই চিহ্নবিলাক যে আপোনালোকে লগায় 1 নম্বৰ 2 নম্বৰকে সেইটো কি পৰ্যায়লৈকে কিবা লটাৰী কৰে নে নহয় তাৰ কাৰণে আমাৰ নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা আছে আমি বেলট পেপাৰ যেতিয়া আমি মানে বনাওঁ তেতিয়া আমাৰ মানে কি হয় 3টা কেটাগৰীৰ আমি মানে কেণ্ডিডেটবিলাক ৰাখোঁ প্ৰথম কেটাগৰীটো হ'ল আমাৰ মানে কি ৰিকগনাইজড নেশ্যনেল এণ্ড ষ্টেট পলিটিকেল পাৰ্টি আমাৰ যিখিনি মানে আমাৰ 7 নেশ্যনেল পাৰ্টি আছে ৰিকগনাইজ আৰু অসমৰ কাৰণে আমাৰ 3টা পাৰ্টি আছে আমাৰ ষ্টেট ৰিকগনাইজ তেখেতসকলে কেটেগৰী 1ত আহিব কেটেগৰী 1ত অহাৰ পাছত তেখেতৰ নাম আমি এলফাবেটিকেলি সজাম যেনে প্ৰথম দ্বিতীয় এনেকৈ আমি এলফাবেটিকেলি সজাওঁ তেখেতৰ নামবিলাক ছেকেণ্ড কেটাগৰীত যিখিনি আছে
সেকেন্ড ক্যাটাগরিখিনি হল আপোনাৰ ৰেজিষ্টাৰ্ড পাৰ্টি কিছুমান থাকে মানে কি আদাৰ দেন ৰিকগনাইজড নেশ্যনেল এণ্ড ষ্টেট পলিটিকেল পাৰ্টি Okay. আৰু সেইখিনি মানুহক আমি সেকেন্ড ক্যাটাগরিত ৰাখিম সেকেন্ড ক্যাটাগরিত ৰাখিলে তেখেতসকলৰ তেনেকৈ এলফাবেটিক্যালি আমি মানে নামখিনি ৰাখিম আৰু থাৰ্ড আমাৰ আহিল নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটখিনি কিন্তু সিৰিয়েল নাম্বাৰৰ ক্ষেত্ৰত আমাৰ মানে কি হয় একদম 1 2 এনেকৈ আমাৰ কন্টিনিউয়াস হ'ব এটো কনজিকিউটিভলি আমাৰ মানে কি হ'ব সিৰিয়েল নাম্বাৰখিনি আমাৰ চলাব লাগিব তেনেকৈ আমাৰ গোটেই তালিকাখন তেনেকৈ প্ৰস্তুত কৰা হয় আৰু প্ৰতিটো প্ৰাৰ্থীৰ এগেইনষ্টত তেখেতৰ সিৰিয়েল নাম্বাৰ প্ৰাৰ্থীৰ ফটো থাকিব আৰু প্ৰাৰ্থীয়ে যিটো সিম্বল সিলেক্ট কৰিছে বা এতিয়া ধৰকছো কিছুমান আমাৰ যিবিলাক নেশ্যনেল পাৰ্টি আছে বা ৰিকগনাইজ পাৰ্টি আছে তেখেতসকলৰ নিজৰ নিজৰ সিম্বল থাকে আৰু যিখিনি ৰেজিষ্টাৰ্ড পাৰ্টি থাকে বা মানে কি যিখিনি আমাৰ মানে ইণ্ডিপেণ্ডেণ্ট পাৰ্টি থাকে সেই কমিশনৰ নিৰ্দেশ অনুযায়ী আমাৰ মানে কি সিম্বল এলটমেণ্ট অৰ্ডাৰ এটা আছে সেই যি সিম্বলটো পায় তেখেতৰ এগেইনষ্টত প্ৰত্যেকৰে সিম্বল থাকিবই গতিকে সিম্বল নথকাকৈ মানে থকা বেলট পেপাৰ প্ৰিণ্ট কৰাৰ কোনো ব্যৱস্থাই নাই ধন্যবাদ সুমধুৰ আপোনাৰ ওচৰলৈ আহিছোঁ যে যেতিয়া এজন ভোটাৰে ভোট দিবলৈ গৈ তেওঁ যদি তেওঁৰ পছন্দৰ মতে তেওঁ ভোটটো দিব নোৱাৰে বা অসুবিধাৰ সন্মুখীন হয় বা ভয় খায় তেতিয়া তেওঁ কলৈ যাব কাক তেওঁ কমপ্লেইন কৰিব বা তেওঁ কাৰ সহায় ল'ব তেখেতৰ পছন্দৰ প্ৰাৰ্থী নাথাকিলে এটা সুবিধা ৰখা হৈছে যে তালিকাৰ খনত আমাৰ নোটাৰ ব্যৱস্থা থাকে গতিকে সেইটো কথা পোলিং বিষয়াসকলে তেখেতক অৱগত কৰাব পাৰিব মই সেইটো কোৱা নাই যদি তেখেত গৈ পেলাই দেখে যে তেখেতৰ যিটো চিহ্ন বিচাৰি গৈছিল চিহ্নটো পোৱা নাই তেনেকুৱা ধৰণৰ অসুবিধা কোনোবাত থাকিব পাৰে তেতিয়া কি কৰিব তেখেতে কাবাক কমপ্লেইন কৰিব পাৰিবনে চিনটো নোপোৱাৰ কোনো কথাই নাহে সেইমতে আমাৰ মেচিন ৰেডি কৰা হয় কমিশনিঙৰ সময়ত সেইখিনি গোটেই সুবিধা কৰি দিয়া হ'ব গতিকে চিনটো বিচাৰি নোপোৱাৰ কথা নাই আমাৰ নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা সেইমতে আমাৰ মেচিন তৈয়াৰ কৰা হৈছে গতিকে গোটেই তালিকাখন সুন্দৰভাৱে ইয়াতে ফিক্স কৰি দিয়া হ'ব কেৱল মাত্ৰ তেওঁ যদি ভোট দিব নোখোজে সেইটো তেওঁক আমি বাধ্য কৰিব নোৱাৰো যিদৰে আমি কোনো ভোটাৰক বঞ্চিত কৰিব নোৱাৰো ভোট দিয়াৰ পৰা কোনো ভোটাৰক আমি বাধ্য কৰিব নোৱাৰো তেখেতৰ সেই স্ব ইচ্ছা মতে তেখেতে ভোট দিব পাৰিব প্ৰাৰ্থী নাথাকিলে নোটাত দিয়াৰ ব্যৱস্থাটো কৰা হৈছে সেইটো তেওঁ ভোট দিয়াৰ সময়ত কাৰোবাৰ সহায় ল'ব যদি খোজে বা কিবা কথা জানিব বিচাৰে কাৰ পৰা জানিব পাৰিব সহায় মানে আচলতে অন্ধ ভোট দিবলৈ নহয় মানে ধৰক কিবা এটা কথা জানিব বিচাৰিব পাৰে যদি তাতে উপস্থিত আমাৰ প্ৰিজাইডিং অফিচাৰ বা পোলিং অফিচাৰ সকল থাকিব তেওঁলোকৰ লগত কথা পাতিলে কোনো ধৰণৰ সন্দেহ বা সুধিবলগীয়া থাকিলে সুধি ল'ব পাৰিব হয় মুখ্যমন্ত্ৰীৰ আৰু এটা প্ৰশ্ন সাধাৰণ ভোটাৰৰ থাকে যে বহু ভোটাৰে এনেকৈ ভাবে যে কোনোবাটো চিহ্নত ভোট দি দিলে তাত কাৰেণ্টে শ্বৰ্ট কৰে এইটো চিহ্নত ভোট দিলেহে কাৰেণ্টে শ্বৰ্ট নকৰে তেনেকুৱা ধৰণৰ ভোটাৰক আচলতে পলুভিত কৰা হয় যে ভোট দিবলৈ যাবি কিন্তু সবতে নিদিবি কিছুমানত দিলে কাৰেণ্টে শ্বৰ্ট কৰিব এনেকুৱা ধৰণৰ কথা আছে নেকি সেনেকুৱা ধৰণৰ কোনো কথা নাই তেওঁ নিজৰ ইচ্ছাৰ মতে পছন্দৰ প্ৰাৰ্থীক দিব পাৰিব এই মেচিনটো একেবাৰে সুৰক্ষিত যিকোনো বুটামতে তেখেতে টিপিব পাৰিব তেওঁৰ প্ৰাৰ্থীৰ মতে আৰু সেনেকুৱা কাৰেণ্টৰ শ্বক হোৱা বা কোনো ব্যৱস্থা নাই কাৰণ এই গোটেই ইভিএম মেচিনটো আচলতে বেটাৰী অপাৰেটেড হয় বেটাৰীতহে চলে গতিকে প্লাগত লগোৱা বা কাৰেণ্টত লগোৱাৰো কোনো সেনেকুৱা কাৰবাৰ নাই আৰু বেটাৰীত চলিলেও কাৰেণ্টৰ শ্বক হোৱাৰ কোনো কথা নাই বহুত ধন্যবাদ এইটো সাধাৰণ ভোটাৰসকলৰ এটা মনত থকা খুদনি সেইকাৰণে আপুনি বুজাই দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ পাটগিৰি ডাঙৰীয়া যেতিয়া ইভিএম এটাত ভোটাৰজনে নিজৰ মতদান কৰিলে ভোট প্ৰদান কৰিলে তেওঁ আহি পেলাই সুনিশ্চিত বা তেওঁ ভাবিবনে যে তেওঁ ইভিএমটো সুৰক্ষিত সঠিকভাৱে তাত ভোট গণনা হ'ব বা ইয়াত কোনো টেম্পাৰিং কৰিব নোৱাৰিব এই ধৰণৰ এটা তেওঁ সদায় এটা দৃঢ় মন লৈ থাকিব পাৰিবনে যে মই য'ত ভোট দিছোঁ সঠিকভাৱে ভোট দিছোঁ গণনা সঠিকভাৱে হ'ব একেবাৰে ইভিএম একেবাৰে সেফ এটা মানে মেচিন আপোনাৰ ইভিএমৰ যিটো ক্ৰেডিবিলিটি এই বিষয়লৈ আপোনাৰ বিভিন্ন হাইকোৰ্টত আপোনাৰ বম্বে হাইকোৰ্ট কৰ্ণাটকা হাইকোৰ্ট দিল্লী হাইকোৰ্ট ইভিন সুপ্ৰিম কোৰ্ট পৰ্যন্ত আমাৰ মানে ইভিএমৰ মানে ক্ৰেডিবিলিটিলৈ মানে কি কুৱেশ্যন হৈছিল আজিলৈকে কোনেও মানে প্ৰুভ কৰিব পৰা নাই যে ইভিএম কোনোবাই টেম্পাৰিং কৰিব পাৰে ইভিএম কেতিয়াও টেম্পাৰিং নহয় তাৰোপৰি আপোনাৰ মানে কি ৰাইজে এই কথাটো জনা উচিত যে ইভিএম মেচিনটো আপোনাৰ মানে কি হয় তাৰ যিটো মানে চিপছ থাকে সেইটো হ'ল আপোনাৰ মানে ওৱান টাইম প্ৰগ্ৰেমেবল এবাৰে প্ৰগ্ৰেম কৰিব পাৰে যিটো আমাৰ মানে কি হয় কোম্পানীতে হয় তাৰ পাছত তাক মানে কি হয় ৰিপ্ৰগ্ৰেমিং কেতিয়াও কৰিব নোৱাৰে
আৰু ৰিপ্ৰগ্ৰেমিং যিহেতুকে কৰিব নোৱাৰে গতিকে তাক টেম্পাৰ কৰাৰ কোনো প্ৰশ্নই নুঠে এটা মেচিন আপোনাৰ মানে কি হয় যেতিয়া মানে ভোটগ্ৰহণ কেন্দ্ৰত চলি থাকে আপোনাৰ মানে মেচিন যিহেতুকে মই আগতেও কৈছো যে বেয়া হ'ব পাৰে কিন্তু তাক টেম্পাৰিং কৰাৰ কোনো ধৰণৰ প্ৰশ্ন উঠিব নোৱাৰে টেম্পাৰিং কৰিব নোৱাৰে নিশ্চিন্ত মানে ভোট দিব পাৰে আৰু যি কেণ্ডিডেটক ভোট দিব ভোটাৰে সেই কেণ্ডিডেটৰ এগেইনষ্টতে ভোটটো পৰিব আৰু এইটো 100% কনফাৰ্ম হয় তেতিয়াহ'লে মানুহে যিটো কথা ভাবে যে ইভিএম মেচিনৰ গণ্ডগোলৰ কাৰণে অমুক প্ৰাৰ্থী হাৰিলে বা ইভিএম মেচিনতে টেম্পাৰিং কৰি অমুক প্ৰাৰ্থীক জিকালে মানুহৰ মনত যি ধৰণৰ এক আশংকা কৰা হয় আৰু যিটো কাৰণে ভোট দিনো কি হ'ব এনেকুৱা ধৰণৰ কথা বতৰা যে মানুহৰ মনত সোমায় সেই কথাবিলাক তেতিয়াহ'লে মানুহে মনৰ পৰা আঁতৰাই পেলাব লাগে নহয় জানো হয় একেবাৰে তাৰোপৰি মই আৰু এটা কথা কওঁ আমি যেতিয়া ইভিএম মেচিনবিলাক আমি পলিং ষ্টেচনত লৈ যাওঁ তাৰে আগতে আমি প্ৰিপেয়াৰ কৰোঁ আমি তাত প্ৰিপেয়াৰ কৰোঁতে আমাৰ মেচিনত মানে কি হয় আমাৰ মানে কেণ্ডিডেটৰ কিছুমান এজেণ্ট থাকে এই এজেণ্টবিলাকৰ সন্মুখত কৰোঁ সেই এজেণ্টবিলাকে আপোনাৰ মানে কি হয় ভোটটো দিওঁতে আমাৰ মকপল কৰিও দেখা যায় আৰু সেই এজেণ্টবিলাকে পলিটিকেল ৰেণ্ডমলি চিলেক্ট কৰি আপোনাৰ মেচিনত মানে কি কৰে 1000 ভোট দি আমি চাব দিওঁ 1000 ভোট দি চোৱাৰ পাছত তেখেতসকলে যিমানটা ভোট দিছে সিমানটা ভোট পৰিছে নে পৰা নাই তেখেতে পেপাৰ শ্লিপ কাউণ্ট কৰিলে গম পায় যে আচলতে সিমানটাই ভোট পৰিছে গতিকে তাত মানে কি হয় কোনো প্ৰশ্নই নুঠে যে মানে তেখেতে কাৰোবাক ভোট দিছে কাৰোবাৰ তাত যোৱা থাকে বহুত ধন্যবাদ সুমধুৰ আপোনাৰ কিবা শেষত এনেকুৱা ধৰণৰ যে ভোটাৰক জনাব লগা কিবা কথা আপোনাৰ থাকি গ'ল নেকি বা আপুনি জনাব নেকি শেষত মই কেৱল আমাৰ ভোটাৰসকলক ক'ব বিচাৰিম বিশেষকৈ যিসকল নতুন ভোটাৰ হয় পুৰণিসকলেতো ভোটদান দিয়ে আহিছে নতুনসকলে যেন পিছ পৰি নাথাকে আগুৱাই আহে তেওঁলোকৰ এই অধিকাৰ আছে আৰু এই অধিকাৰ তেওঁলোকে তেওঁলোকৰ দায়িত্ব হিচাপেও পালন কৰিব লাগিব বৰ্তমান কোভিডৰ সময় মাস্ক পৰিধান কৰিবলৈ যেন নাপাহৰে তেওঁলোকে যেন সময়মতে ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হয় আৰু প্ৰতিগৰাকী পলিং বিষয়াৰ লগত তেওঁলোকৰ লগত সহযোগ কৰে যেন ভোটদান কৰোঁতে ধন্যবাদ বহুত ধন্যবাদ সুমধুৰ যে আপুনি গণতন্ত্ৰ সুৰক্ষিত কৰাৰ কাৰণে এজন দায়বদ্ধ নাগৰিকৰ যি ধৰণৰ কৰ্তব্য সেই কথা আপুনি জনাই দিছে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয় নিৰ্বাচনী বিষয়া পুলক পাটগিৰি ডাঙৰীয়া যে আপোনাৰ শেষত ভোটাৰলৈ কিবা আবেদন আছে নেকি বা ভোটাৰক আপুনি কিবা অনুৰোধ কৰিব নেকি এখন সুস্থ সবল গণতন্ত্ৰৰ কাৰণে আমি সকলোৱে আগুৱাই আহিব লাগে আমাৰ নিজৰ পছন্দৰ প্ৰাৰ্থী আমি আমাৰ বিধানসভালৈ পঠাব লাগে গতিকে সকলোৱে আগুৱাই আহক ভোটদান কৰক আৰু এখন সুস্থ গণতন্ত্ৰৰ সুস্থ নাগৰিক হিচাপে পৰিচয় দিয়ক আৰু ইভিএম ভিভিপেট লৈ কোনো ধৰণৰ আশংকা কৰিব নালাগে আৰু সেই ইভিএম ভিভিপেটত সদায় আপোনাৰ কাৰেক্টলি ভোট পল হয় বুলি মই নিশ্চিন্তভাৱে কওঁ মোৰ শেষ প্ৰশ্ন যে ইভিএম মেচিনবিলাক কেতিয়া ষ্টাৰ্ট হ'ব আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া কেতিয়া শেষ হ'ব কেতিয়া আৰম্ভ হ'ব কেতিয়া শেষ হ'ব টাইমটো এইবাৰ আমাৰ মানে 7 বজাৰ পৰা 6 বজালৈকে চলিব ৰাতিপুৱা 7 বজাৰ পৰা গধূলি 6 বজালৈকে ভোটদান চলিব আৰু এটা ভোট কেন্দ্ৰত কিমানজনকৈ ভোটাৰ থাকিব এইবাৰ 1000ৰ ওপৰত ভোট গ্ৰহণ কেন্দ্ৰত কোনো ধৰণৰ মানে ভোটাৰ নাথাকে 1000ৰ তলত থাকিব আৰু এনেকুৱা কথা থাকিব নেকি যে অমুক অঞ্চলত এই ভোটাৰসকল আগত আহিব এই ভোটাৰসকল পিছত আহিব তেনেকুৱা ব্যৱস্থা তেনেকুৱা কথা নহয় মানুহে মানে কি আৰু ইয়াত মানে প্ৰথম আহিব প্ৰথম ভোট দিব সেই ব্যৱস্থাৰে চলে আৰু বেলেগ বেলেগ কোভিড ৰিলেটেড নিয়ম কিছুমান আছে সেই নিয়মখিনিও আমি যিখিনি মানে আমাৰ দিয়া আছে স্বাস্থ্য বিভাগৰ পৰা সেই নিয়মখিনিও আমি পালন কৰিম আপোনালোকৰ যদি কোনোবা পেচেণ্টে ভোট দিবলৈ গৈ যদি পেচেণ্ট হয় তেওঁ কোভিড হয় বা তেওঁ অসুস্থ হৈ পৰে তেতিয়া কি ব্যৱস্থা আছে তেতিয়া তেখেতক আমি মানে কি হয় আমাৰ ৱেটিং ৰুম থাকিব তাত তেখেতক ৰাখিম আৰু লাষ্ট আৱাৰত তেখেতে ভোটদান কৰিব পাৰিব কাৰোবাৰ যদি টেম্পাৰেচাৰ থাকে তেওঁ শেষতে ভোট দিব পাৰিব হয় আপোনাক কৃতজ্ঞতা জনাইছোঁ পুলক পাটগিৰি ডাঙৰীয়া আৰু সুমধুৰ আপোনাকো কৃতজ্ঞতা জনাইছোঁ আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ ভোটাৰসকলক কথাখিনি জনাই দিছে আৰু আপোনালোকৰ কথাখিনি শুনি মই আশা কৰিছোঁ সকলো ভোটাৰে ভোট দিবৰ কাৰণে মনত সাহস পাব আৰু সকলোৱে আগ্ৰহ প্ৰকাশ কৰি ওলাই আহিব নিজৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিবৰ কাৰণে 27 তাৰিখে এটা ভোট গ্ৰহণ হ'ব 1 এপ্ৰিলত এটা ভোট গ্ৰহণ হ'ব আৰু 6 এপ্ৰিলত এটা ভোট গ্ৰহণ হ'ব এই তিনিটা পৰ্যায়ত যি ভোট গ্ৰহণ হ'ব অসমৰ সকলো ভোটাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে সকলো আগবাঢ়ি আহিব আৰু আপোনালোকৰ নিৰ্বাচন আয়োগৰ যি নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনা সকলোৱে মানি চলিব কোভিড প্ৰটোকল সকলোৱে মানি চলিব আৰু ইমানখিনি সময় প্ৰিয় দৰ্শক আপোনালোকে আমাৰ অনুষ্ঠান চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোকে এটাই অনুৰোধ যে এই কথাখিনি আপোনালোকে শ্বেয়াৰ কৰিব আনকো বুজাব আনকো আপোনালোকে ক'ব যে সকলোৱে ভোট দিবলৈ আহক ভোটদান প্ৰক্ৰিয়া সুৰক্ষিত আৰু মুক্ত মনেৰে মুকলি মনেৰে শংকাবদ্ধভাৱে আপোনালোকে শংকামুক্তভাৱে ভোট দিব পাৰিব ধন্যবাদ